তো হ্যালো গাইস, ওয়েলকাম ব্যাক টু Allaxomlegend। তো স্বাগতম জানালো একটা নতুন ব্লগ লৈ। তো গাইস মানে দেখা হোক। তো গাইস মানে আজি আমি ব্লগ নবনাও বুলি ভাবিছিলো গাইস, কিন্তু গাইস এখন বিয়া য'ত মানে গাইস বেলেগতকৈ বেলেগ অলপ সমান। তো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো বলক আমি ভিডিঅ' আৰম্ভ কৰোঁ। তো গাইস এইটোৱে হ'ল পেণ্ডেল, মানে বাহিৰৰ পৰা ভিউ আৰু এইটো। তো ভিতৰৰ ফালেও আছে। এইবোৰ হ'ল গাইস ভিতৰৰ ফালে ভিউ। তাৰমানে বিয়াৰ অনুভৱ কেনে? দৰাৰ ভায়েক যিহেতু দৰাৰ মানে গাইস ভায়েক মোটামুটি বৰ্তমান ভালে চলি আছে। হয়। এতিয়া সময়খিনি কি হয় দেখা যাব। তো চবেই লগ লাগি মিলি ভালদৰে চলাব লাগিব। হয়, অলপ এনজয় হ'ব। তো এতিয়া অঞ্জ হ'ব মানে ৰাজীৱ চৌধুৰী আহিছে, তো এতিয়া প্ৰগ্ৰেম চলিব। এতিয়া আমাৰ প্ৰগ্ৰেম আৰম্ভ হ'ব। মানে ৰাজীৱ চৌধুৰী দাদাই যি গান গাব, তো আপোনালোকক দেখুৱাই আছোঁ। তো ভিডিঅ'টো কণ্টিনিউ কৰি চাই থাকক। সকলোকে ধন্যবাদ জনাইছোঁ। আপোনালোকৰ সদায়কে এই আজি বিবাহস্থলত সকলোকে মই অন্তৰৰ পৰা মৰম যাইছোঁ। তো গাইস এতিয়া আমি গাইস মানে ভাত খাই ল'লোঁ। তো এতিয়া বাজছে মানে গাইস 12:30 বাজছে গাইস। তো আমি তাৰমানে প্ৰগ্ৰেম চালোঁ। এতিয়া তাৰমানে বহুত দেৰি হ'ল গাইস। প্ৰগ্ৰেমটো চাই খুবেই ভাল লাগিছে গাইস। তো অলপমান নাচিছোঁ গাইস। যিজন আমাৰ মানে ছিংগাৰ আৰু তেওঁৰ নাম আছিল ৰাজীৱ চৌধুৰী। তো বহুত ভাল গান গাইছে গাইস। তো গাইস গুড মৰ্ণিং। আজি হ'ল বিয়া। তো খোৱাটো মেনেই গাইস। তো ফাৰ্ষ্ট খাই লওঁ, তাৰপিছত দেখাইছোঁ। তো গাইস এইটোৱে হ'ল দৰা। তো গাইস আমি এতিয়া খাই যাব ওলাই আহিলোঁ। তো বলক আৰু গাইস। এইখনে হ'ল দৰাৰ গাড়ী। তো দৰা ইয়াতে যাব, আমি আৰু বাছত যাম গাইস। তো দেখাইছোঁ বলক। তো গাইস এতিয়া হ'ল মানে গাইস সাজি যাব, আমি ওলাইছোঁ ডেকা ৰুমত। তো গাইস দেখাই আছোঁ, তো বলক। তো গাইস আমি এতিয়া আহি পালোঁ। তো এতিয়া গ্লেমাৰ ষ্টাৰ্ট হৈছে। তো দেখা তো গাইস পেন্ডেলটো কিন্তু গাইস ভাল লাগছে, মোক কিবা এটা ভাল লাগছে গাইস। তো আহি পালোঁ আমি। তো ইফালে দেখাই আছোঁ অকণমান পিছত। তো গাইস এই ঠান্ডাত
এক কাপ গাখীৰ চাহ খোৱা মজাই বেলেগ তো গাইছ খাই লওঁ আমি চাহটো তো গাইছ এতিয়া আমি ভাত খাবলৈ যাই আছো তো দেখাই আছো বলক 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 চাইড দিয়া হয় বাবা গাইছ ৰেডি তো গাইছ এতিয়া খোৱাহে কথা তো গাইছ ভাত খাইলোঁ ভাত খাওঁতে গাইছ আমি দেখাই 3বাৰ মান লৈছে গাইছ ভাত মই তাৰমানে হাঁহি উঠি গৈছে গাইছ তো গাইছ খাই আহি পালোঁ টোপনিও লাগছে গাইছ দেৰি হ'ল আমাৰ তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি থৈ দিব আৰু চেনেলটো যদি আপোনাৰ প্ৰথম আহিছে ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব তো নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈ জয় অসম।